আমি এতিয়া আমিনগাঁও পালো হোটেলত চাহ খাব মই পানী দিম হেল্ল' দেৱনীল আজি দেৱনীলে ব্লগ নবনাই নেকি আমাৰ কিয় এনেকে থাকা ভালকে থাকা বেয়া কিয় পাইছা তুমি এতিয়া ওলাইছো আমি ভূটানৰ অভিমুখে এয়া ৰাস ধুনীয়া ন ৰাসৰ এখন মেইন গেট ৰঙিয়া ক্ৰছ কৰিলো তামুলপুৰৰ ফালে গৈ আছো আমি এইখন চাগে মেইন গেট নে কি এইখন মেইন গেট এতিয়া লাহেকৈ আমি হিমালয়ান ৰেঞ্জখন দেখা ভূটান বৰ্ডাৰ পাব আৰু আধা ঘণ্টা আছে দুটা বজাত আমি ভূটান বৰ্ডাৰ পাই যাম ৰাস নহয় ভূটানত গৈ আছো আমি আমি ভূটান এন্ট্ৰি কৰিলো এতিয়া অলপমান দিগদাৰী হ'ল মানে তেওঁলোকে ফটোকপি বা মোবাইলত থকা হেৰি কাৰ্ড তেওঁলোকে একচেপ্ট নকৰে তেওঁলোকে হাৰ্ড কপি লাগে চ' আধাৰ কাৰ্ডৰ হাৰ্ড কপি আনিব সকলোৱে যোনে ভূটান আহে আৰু যোনে গাড়ী লৈ আহে ড্ৰাইভিং লাইচেঞ্চ প্লাছ RC লৈ আনিব লাগিব আৰু সৰু কেঁচুৱা হ'লে তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট আনিব লাগিব ইফালে নাযায় নেকি কোনফালে যাব লাগে চাব লাগিব এইয়া মন্দিৰটো এইটো দেখিছা এইয়া ঘৰুৱা বস্তুবিলাক আছে যে ঘূৰাই দিয়া ঘূৰিব এইটো জাষ্ট স্পিনাৰ হয় এইটো সেইটোৰে জোৰছে ঘূৰাব লাগিব নোৱাৰিব দেই বল লাগে আহা তুমি নোৱাৰিবা আৰু হৈ গ'ল আহা ये क्या है ये भूटान का पटल पटल এনেকুৱা ये जालुकर नहीं ना कि अच्छा ये कितने का ये वाला 2500 कितना लीटर है इसमें 3600 ml 2000 में दीजिए इनका लास्ट बोल लीजिए आपका लास्ट 24 है ভূটানত আহি পেলাই গম পালো এটা বস্তু পুলিচ ডিপাৰ্টমেণ্টৰ মানুহ বা য'ত থাকে মানে কোনোবা টুৰিজিমৰ যদি কোনোবা মানে টুৰিষ্ট আহে তেওঁলোকৰ প্ৰতি একো মানে ভাল ভাৱ নেদেখায় কিন্তু আপুনি যদি পলাইটলি সোধে তেওঁলোকৰ বিহেভিয়াৰটো অলপ ৰুড লাগিছে আৰু আমি সুধি ৰাস্তা পাহৰোঁতে অলপ মাজে মাজে সুধিলে অলপ মানে ভালকৈ কথাবিলাক নকয় এই ইণ্ডিয়ান গভৰ্ণমেণ্টে যেনেকুৱা তেওঁলোকক গোটেই ফ্ৰীলি তেওঁলোকক দি দিছে অসমত ৰোম কৰিব ইণ্ডিয়াত যাব তেওঁলোকৰ প্ৰতি সেই ভাৱটো ইণ্ডিয়ানৰ প্ৰতি নাই নেকি এই বস্তুটো এনেকুৱা লাগে মোৰ ফিল হৈছে বেলেগত নাজানো চ' ভাল লগালে ভূটান আহা মানে এনেই আহিব পাৰে ভাল লাগিছে ন খেলনা বস্তু লাগে যদি খেলনা বস্তু তাতে যাওঁ আৰু ওলালো এতিয়া আৰু তাতে কেঁচা ঘুগুনি খালো পুৰা জ্বলা দি পেলাই ঘাম চাম ওলাই আছে আৰু লগতে খুৰমা মিঠাই কিবা কিবি ললো চ' এতিয়া আমি ঘৰ অভিমুখে ৰাওনা হৈছোঁ চ' বাৰোৱাৰীৰ পিছত আমি ৰঙিয়া পাম ৰঙিয়া টাউন হৈ পেলাই আমি তাৰপিছত হাইৱে ওলাম তাৰপিছত ঘৰ